হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আৰু চাওঁতে চাওঁতে মোৰ 5মহীয়া দিনটো আহি গ'ল। মানে অহাকালি মোৰ 5মহীয়া যিটো নিয়ম হয় সেইটো কৰিব। চ' তাৰ কাৰণে আজিৰ পৰা মানে প্ৰিপেৰেশ্যন আৰু মানে ফুল অনুষ্ঠানটো মানে কেনেকুৱা হয় কি হয় সেইটো সাঁচি ৰাখিম বুলি ভাবিছোঁ। মানে ইউটিউবত এই এটা মানে এডভান্টেজ হয় যে মই ৰাখিব পাৰিম ভিডিঅ'বোৰ সাঁচি। মোবাইলততো সম্ভৱ নহয় ইমানকেইটা মানে চিন ভিডিঅ' আৰু কি হৈছে এইবোৰ সাঁচি ৰখা। চ' ভালেই হৈছে ইউটিউবত ভিডিঅ' মই দিয়া কৰিছোঁ। এইটো এটা এডভান্টেজ হ'ব, মই বুঢ়া হ'লে চাব পাৰিম। মানে মোৰ 5মহীয়া 7মহীয়া এইবোৰত বা বেবী হোৱাৰ আগত মই কি হৈছিল কি হোৱা নাই পৰ্ববিলাক অনুষ্ঠানবোৰ। চ' তাৰে কাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া আজি বনাব মানে কালিৰ কাৰণে অহাকালিৰ কাৰণে বনাব মানে পিঠা অকণমান বনাব মানে শাহু মায়ে। চ' তাৰে কাৰণে জেঠী এজনী আহিব আৰু মানে জেঠাই আৰু আমি জেঠী বুলিয়ে কওঁ। জেঠীজনীয়ে পিঠাগুড়ি খুন্দিব মেলিব এইবোৰ ভাবিছোঁ। এইবোৰ প্ৰথমৰ পৰা ৰাখি থৈ যাম আৰু কি কৰিছিল কি কৰা নাই কোনে। মইতো একো কৰিব নোৱাৰোৱেই। চ' বলক ভিডিঅ'টো আমি চাওঁগৈ, কি কৰোঁ কি নকৰোঁ চাই থাকিব। আশা কৰোঁ আপোনালোকৰো ভাল লাগিব মানে নিয়মবোৰ মানে কি কৰিছোঁ কি কৰা নাই। আৰু গাটো সিমান এটা মোৰ ঠিক নহয়, কাৰণ গুৱাহাটী গৈছিলোঁ। গুৱাহাটীৰ পৰা আহি পেলাই মোৰ অকণমান চৰ্দি হ'ল, জ্বৰো উঠিলে। এনেকুৱা একো মেডিচিন লোৱা নাই, মানে হাজবেণ্ডে অকণমান তেল মালিচ কৰি ঠিক কৰিছে। চ' বলক ভিডিঅ'টো মানে আৰম্ভ কৰিছোঁ। মানে এতিয়া ইভিনিং হ'ব আৰু এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। জেঠাই আহিব, পিঠাগুড়ি খুন্দিব, পিঠা বনাব, এইবোৰ দেখাই যাম। তো বলক ভিডিঅ'টো চাওঁগৈ কি কৰোঁ। এফালে আমাৰ জেঠীজনীয়ে মানে পিঠাগুড়ি খুন্দাত লাগি গ'ল। আমাৰ যিহেতুকে ঢেঁকী নাই, আমি উৰলতে খুন্দিব লাগে আৰু এইখিনি বৰা চাউলৰ পিঠা হয়। তাৰপিছত আকৌ তেল পিঠা বনাবৰ কাৰণে সেয়া চাউলো মানে যিটো আমি ভাত খাওঁ আৰু সেইটো চাউলো খুন্দিব। সেইটো জেঠাই কিবা কথা কৈ ময়ো আছোঁ আৰু লগত। ইপিনে বহুত গৰম দিছে আজি, মানে বহুত ৰ'দ। বৰষুণ যোৱাৰ পিছত আকৌ ৰ'দ ওলাইছে এই দুদিন, নেজানো পিছত কি হয়। দেখাই লৈছোঁ দেই, মই আছোঁ দেই তাই। চয়া আৰু পিঠাগুড়ি খুন্দি মেলি জেঠাই অকলে খুন্দিছেও আৰু চালিবও। তাকেই মই বোলো অকণমান এনেই আৰু দেখাই দিওঁ ভিডিঅ'টো, এইবোৰ পিছলৈ চাব পাৰিম। এনেইতো আগতে যেতিয়া মই ঠিকে আছিলোঁ ভালেই আছিলোঁ তেতিয়া এইবিলাক মই চালি দিছিলোঁ। মানে পিঠাগুড়ি খুন্দিলে উৰলত খুন্দিবতো নোৱাৰোৱেই, কিন্তু এতিয়াতো আৰু তলত বহিবও নোৱাৰোঁ। জেঠাই কৰিছে অকলে সকলোখিনি। নিয়মবোৰ ভাল লাগে আৰু এইফালে আমাৰ হৈ গ'ল গধূলি পিঠাগুড়া খুন্দাও হৈ গ'ল, আৰু এইফালে তেল পিঠা বনাব কেইটামান। তাৰে কাৰণে এইখিনি বনাই লৈছে জেঠাই গুড় দি পেলাই। ত' এইফালে কেৰাহী বহাই দিলে। বাহিৰত এন্ধাৰো হৈছে পূৰা, তেতিয়া 7টামানে বাজিলে। জেঠাই জল্দি তেল পিঠাকেইটা বনাই থৈ আছে আৰু ময়ো ভিডিঅ' কৰি দিছোঁ জেঠাইজনী মানে বয়স হৈছে যদিও এইবোৰ কৰাৰ এক্সপাৰ্ট। ইপিনে আমাৰ মা দেউতাই চাকি বন্তি দিলে আৰু আজি হৈছে নেক্সট ডে। বাপৰে বাপ, বতৰটো কিহে পাইছে অ'। মাত্ৰ দুদিন ৰ'দ দিলাহে, আকৌ হৈয়ে গ'ল মানে আৰম্ভ ন। এইফালে মই ৰাস্তাত কেলেই ৰখি আছোঁ গম পাইছেনে নাই বাৰু আপোনালোকে? মানে মোৰ মা দেউতা আহি আছে দেই। মানে কালিলৈ পঞ্চামৃত আছে মোৰ। মানে আমাৰ অসমীয়া ৰীতি নীতি চবেই জানেই বাৰু। এতিয়া মানে মাতৃ হ'ব ওলাই 5 মাহত এতিয়া এটা নিয়ম কৰে, এইটো পঞ্চামৃত বুলি কয়। চ' তাৰ বাবে মোৰ মা আৰু দেউতা আহি আছে নিয়মটো কৰিবৰ কাৰণে। চ' বহুত বেছি মানে মই হেপ্পী হৈ আছোঁ, মানে বহুত সুখী। তাকে পদূলিলৈ ৰৈ চাইছোঁ কেতিয়া আহি পাব মা দেউতা। যিহেতুকে বহুত দূৰ হয়, সেইকাৰণে এনেতো গাঁৱৰ মানুহ ইষ্ট কুটুম সেইবোৰ আহে, আলহী ফূৰ্তি কৰে। আৰু মোৰ কণ্ডিশ্যনটো সিমান এটা ঠিক নহয়, মানে মই বেছি সময় থিয় হৈ থাকিব নোৱাৰোঁ।
একো এটাতো সহায় কৰিবও নোৱাৰোঁ। এতিয়ালৈকে বাৰু ভাত বনাই আছোঁ, কিন্তু হ'লেও ভয় লাগে দিয়কচোন, ইমান ৰিস্ক ল'ব নোৱাৰি। বেছি মানুহ হ'লে কষ্ট হ'লে আৰু কিবা হয়। তো বতৰটোৰ কথাহে ভাবিছোঁ আৰু দেই, কি যে হৈছে। এনেই বাৰু বৰষুণ দিলে বেয়া নাপাওঁ, ভালেই পাওঁ, কিন্তু হ'লেও মাহঁত আহিব ন, তো ৰখি আছোঁ আৰু এতিয়া। তুমি আহিবা বুলি বাৰে বাৰে মই, এনেকুৱা হৈছে আৰু। মুখৰ অৱস্থা নাই, চাই নাথাকিব আৰু। চুলি দেখিছে নাই মোৰ, ইমান বেয়া হৈ গৈছে চুলিবোৰ। প্ৰেগনেঞ্চি মোৰ এনেকুৱা বেয়া হয়ে নেকি নাজানো আৰু। আগৰ চুলিবিলাক যি ধুনীয়া আছিলে নহয়, মানে এনেকুৱা আছিল। চাওকচোন ফটোখন, এতিয়া এনেকুৱা হৈ যাব। উপায় নাই, এয়া আৰু। যিটো যাওঁ, খোৱা লোৱাৰ যোগাৰ কৰোঁগৈ। পাচলি উলিয়াই ল'লোঁ। ভাবিছোঁ মাছ বনাম। দেউতাই মাছ আনিছে বিয়নীৰ কাৰণে। মাছ, বিলাহী আৰু আলু দি পেলাই মাছ বনাম। তাৰপিছত পটল ভাজিম আৰু ফ্ৰাই কৰিম। এইখিনি কাটি লওঁ আৰু চাই থাকিম কি কি বনাওঁ। চাই থাকিব কি কি বনাওঁ আৰু ন। এইখিনি কাটি লওঁ। A few inches later. ফাইনেলি মাহঁত মানে আহি পালে আৰু। ফোন কৰিছিলোঁ, চ' মই ওপৰতে বহি আছোঁ, যিহেতুকে বৰষুণ দিছে। মোক তলত যাব নিদিলে। এইকেইদিন নেৰানেপেৰা বৰষুণৰ ফলত অকণমান শেলুৱা টাইপৰ হৈ গৈছে ফ্ৰণ্ট চাইডে। সেইকাৰণে মা ওলাই গ'ল। মায়ে আগবঢ়াই আনিব গৈছে দেই বিয়নীত। মোৰ মানে বহুত বেছি এক্সাইটেড হৈ আছোঁ, বহুত হেপী হৈ আছোঁ আৰু মাহঁত আহি পাব। ত' আজিৰ ভিডিঅ'টো মানে এইখিনিতে মই সামৰিছোঁ, কাৰণ বহুত দেৰিও হ'ল। আৰু অহা ভিডিঅ'টোত মানে দেখিব আৰু পঞ্চমৃতৰ যোগাৰবোৰ। এয়াই আৰু, কি যে মানে এক্সাইটেড হৈ আছোঁ নহয় মই, মানে কি হ'ব কালিলৈ, কি কৰিব পঞ্চমৃতত, সেইবোৰেই আৰু। চ' চোৱাৰ কাৰণে অশেষ ধন্যবাদ, থেংক ইউ।